এয়া আহি আমি উপস্থিত হৈছোহি কামপুৰ চহৰত। আহকচোন কামপুৰবাসী ৰাইজৰ মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ। আমি নগাঁৱীয়া কণ্ঠৰ পৰা আহিছিলোঁ। নগাঁৱীয়া কণ্ঠ হয়। আপুনি বিহু বুলি হয় 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 নিজৰ ঘৰলৈ আহিছোঁ। হয় আহিছোঁ। হয় হয়। আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হোৱাটো বিচাৰে? গোটেই ইণ্ডিয়াখনেই হওক, গোটেই ইণ্ডিয়াখনে প্ৰধানমন্ত্ৰী হওক। আমাৰ গোটেই ইণ্ডিয়াখনেতো হ'ব নোৱাৰে, এজনহে হ'ব পাৰিব। মোৰ মানত গোটেই ইণ্ডিয়াখনে প্ৰধানমন্ত্ৰী। হয়, ধন্যবাদ দাদা। বাইদেউ নমস্কাৰ। মই নগাঁৱীয়া কণ্ঠৰ পৰা আহিছিলোঁ। আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী কাক হোৱাটো বিচাৰে? মই এতিয়া কি ক'ম, এতিয়া প্ৰধানমন্ত্ৰী বিশ্ব শৰ্মা। কাক বিচাৰে? বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী। অঁ, মই এইবিলাক ইমান এটা হেৰি নলওঁ। ধন্যবাদ বাইদেউ। আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হোৱাটো বিচাৰে? নৰেন্দ্ৰ মোদী। আৰু আপুনি নগাঁও লোকসভা সমষ্টিৰ পৰা আমাৰ সাংসদ হিচাপে কাক বিচাৰে? সাংসদ হিচাপে ৰূপক শৰ্মা। প্ৰদ্যুৎ বৰদলৈ কিয় নিবিচাৰে? প্ৰদ্যুৎ বৰদলৈৰ কথা ইমান ভালকৈ নাজানো, কিন্তু ৰূপক শৰ্মাৰ বিষয়ে জানো। দাদা নমস্কাৰ। মই নগাঁৱীয়া কণ্ঠৰ পৰা আহিছিলোঁ। আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী কাক কোন হোৱাটো বিচাৰে? আমিতো সকলোৱে নৰেন্দ্ৰ মোদী হোৱাটোৱে বিচাৰোঁ, কাৰণ আমাৰ ভাৰতৰ নাম বিশ্বত ইমান আগবঢ়াই নিছে। গতিকে আমি নিশ্চয় নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাটোৱে বিচাৰোঁ। আৰু আমাৰ নগাঁও লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে আপুনি কাক বিচাৰে? সাংসদ হিচাপে আমাৰ নগাঁৱৰ মানুহ ৰূপক শৰ্মাদেৱকে আমি বিচাৰোঁ। প্ৰদ্যুৎ বৰদলৈ কিয় নিবিচাৰে? যিহেতুকে আমাৰ নগাঁৱৰ মানুহ, আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ মানুহ, আমিও নগাঁও ডিষ্ট্ৰিক্টতে জন্ম, গতিকে ওচৰৰ মানুহজনকে বিচাৰিছোঁ। মই নগাঁৱীয়া কণ্ঠৰ পৰা আহিছিলোঁ। আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হোৱাটো বিচাৰে? মই ভাৰতৰ প্ৰধানমন্ত্ৰী যিজনে মানে আপোনাৰ ভাৰতক আগুৱাই নিয়ে বিশ্বৰ আগুৱাই নিয়ে বিশ্বত, মই তেখেতকে বিচাৰোঁ। মই নৰেন্দ্ৰ মোদীকে বিচাৰোঁ। আৰু আপুনি নগাঁও লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে আপুনি কাক বিচাৰে? ৰূপক শৰ্মাক বিচাৰোঁ। মই নগাঁৱীয়া কণ্ঠৰ পৰা আহিছিলোঁ। আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে? নৰেন্দ্ৰ মোদী। কিহৰ কাৰণে বিচাৰে? এজ এ নিউ জেনেৰেশ্যন আৰু তো বহুত ভাল কাম কৰি আছে আমাৰ জেনেৰেশ্যনৰ কাৰণে, তো আই থিংক নৰেন্দ্ৰ মোদী ইজ দ্য বেষ্ট। আৰু আমাৰ নগাঁও লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে আপুনি কাক বিচাৰে? ৰূপক শৰ্মা। প্ৰদ্যুৎ বৰদলৈ কিয় নিবিচাৰে? ৰূপক শৰ্মা এজ এ আমাৰ য'ত আমাৰ কলেজৰ এজন প্ৰেচিডেণ্ট আগতে আছিলে, তো আমি তাকে ছাপোৰ্ট কৰিব বিচাৰি আছোঁ। আৰু আপুনি যিহেতুকে ভোট দিয়াৰ অধিকাৰ আমাৰ সকলোৰে আছে, আপোনালোকে সকলোৱে যেন ভোট দিবলৈ ওলাই আহে, তাকে মই নমস্কাৰ। মই নগাঁৱীয়া কণ্ঠৰ পৰা আহিছিলোঁ। আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰে? ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিহৰ কাৰণে আপুনি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিচাৰিছে? ভাল লাগে তাক, সেইকাৰণে। আৰু আমাৰ নগাঁও লোকসভা সমষ্টিৰ পৰা আপুনি সাংসদ হিচাপে কাক বিচাৰিছে? নামটো জানো কি আছিলে, ৰূপক ডাঙৰীয়া। ৰূপক ডাঙৰীয়ালৈ আপোনাৰ কিবা ক'বলগীয়া আছে নেকি? নাই, তেনেকুৱা একো ক'বলগীয়া নাই। আমি এইবাৰ লোকসভাৰ নিৰ্বাচনটো 100% ভোটদান কৰিবলৈ সাজু আছোঁ। কঠীয়াতলীবাসী ৰাইজ আপোনালোকে আহক, আৰু আমাৰ যিগৰাকী আমাৰ প্ৰতিনিধি হ'ব ৰাইজৰ কাম কৰিব, আৰু সেইটোকে আমি কামনা কৰিছোঁ, যাতে অনাগত দিনত তেওঁলোকে আমাৰ ৰাইজৰ কাৰণে ভাল কাম কৰি যাওক, এয়ে আমি কামনা কৰিছোঁ। আৰু আমাৰ ভোটটো নিশ্চিন্ত যে আমি 100% এবাৰ সম্পূৰ্ণ কৰিম বুলি আমাৰ আশা ৰাখিছোঁ। আমি কঠীয়াতলীবাসী ভোট দিবলৈ সাজু আছোঁ। আহক সকলোৱে, আমি সকলোৱে মিলি ভোট দিবলৈ যাওঁ।